Breaking news, Dipu Police Station Kapalo, Panbari, Sumiralia Chor, Anuara Begum, Ahemalo, Inuta News Plus, Peranke Arake, Hormulong, Pupena Joine, Tanka Hang Tabajok, The News Plus, Peranke, Sukumar, Das Asoko, Promotas, Police Denkachinan. Breaking news, Dipu Police Station Kapalo, Panbari, Sumirali Achor, Anuara Begum, Ahemalo, Inuta News Plus, Peranke Arake, Hormulong, Pupena Joine, Tanka Hang Tabajok, The News Plus, Peranke, Sukumar Das Asoko, Promotas, Police Denkachinan. কেসেরপাতি আহিছিলে তাৰপিছত গৰত বস্তু পাইছিলে ঠুঙ্গাৰ ভিতৰত তাৰপিছত কৰ্মত আহিছিলে কেসেরপাতি গাড়ীতে ভৰাইখিনি ৰাখিছে। আচ্ছা ৰাতিপুৱা কিমান বাজি আহিছে? আচ্ছা আহিছে 9টা বাজি। টুকলাটো ইমান সৰু, বেছি ডাঙৰ নহয়। ভিতৰত কি আছে গম পাই নেকি? ভিতৰত কি আছে এইটো মই গম নাপাওঁ। আচ্ছা এইটো কোনে উঠাইছে? প্ৰমোদে উঠাইছে। আজি এখন আমি এজাহাৰ পালো আনোৱাৰা বেগম নামৰ মহিলাগৰাকীৰ। তেখেতৰ স্বামীৰ নাম হৈছে সমেদ আলী। এজাহাৰখনত এইখিনি কথা আছিল যে প্ৰমোদ দাস নামৰ ব্যক্তিজন, দেউতাকৰ নাম সুকুমাৰ দাস, তেখেতে তেওঁৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি মানুহগৰাকীক ভাবুকি দিয়ে যে তেওঁৰ ঘৰত ড্ৰাগছ মিছাকে থৈ তেওঁক পুলিচক লগাই দিয়া হ'ব, আৰু সেই কামটো যদি কৰিব নালাগে তেনেহ'লে ধন দাবী কৰিছে। 5,000 টকা ধন দাবী কৰা বুলি আমাক ইতিমধ্যে জনাইছে। গতিকে আমি কেছটো এতিয়া ৰেজিষ্টাৰ কৰিছোঁ আৰু আমাৰ অনুসন্ধান আৰম্ভ কৰিছোঁ। মানুহজনক অলৰেডি আমি থানালৈ আনিছোঁ আৰু আমি সোধপোছ আৰম্ভ কৰিছোঁ। যিজনে FIR দিছিলে সেই ঠাইখিনি ক'ত হয়, সেই ঘৰটো ক'ত, কোনটো এৰিয়াৰ? এৰিয়াটো আপোনাৰ পানবাৰী, আমাৰ ডিপুৰ ওচৰৰ এৰিয়া হয়। এতিয়া আপোনালোকে কাক মানে সোধা পোছাৰ বাবে উঠাই আনিলে? এতিয়া সোধপোছৰ কাৰণে যিখন FIR আমি নাম পাইছোঁ প্ৰমোদ দাস, তেখেতক আমি উঠাই আনিছোঁ। তেওঁ পেছা হিচাপে কি কৰে বাৰু? তেওঁ পেছা হিচাপে আমি গম পাইছোঁ সাংবাদিকতা কৰে বুলি শুনা পাইছোঁ, তথাপিতো আমি অনুসন্ধান কৰাৰ পিছত কনফাৰ্ম কৰিব পাৰিম। গাঞ্জাটো কিমান বিচাৰিছে? গাঞ্জা তেখেতৰ ঘৰত আছে বুলি ইমপ্লাণ্ট কৰিম বুলি কৈছে, সেই বুলি মিছাকে ভাবুকি দিছিল। পইচা লোৱা কথা আহিছিল? হয় হয়, তেখেতক এটা এক্সটৰ্চন ডিমাণ্ড দিছিল যে যদি গাঞ্জা আছে বুলি মানে ভাবুকি দিছে, যদি পুলিচক জনাব নালাগে তেনেহ'লে 5,000 টকা দিব লাগিব বুলি কৈছিল। প্ৰমোদ দাস লগত কোনোবা আছিলে নেকি ছাৰ? প্ৰমোদ দাস লগত অন্য সদস্যসকলো থকা বুলি গম পাইছোঁ, সেইটো আমি অনুসন্ধান কৰি পেলাই আমি জনাম। এতিয়া প্ৰমোদ দাসৰ ওপৰত কি মানে কেনে ধৰণৰ কেছটো চলিব? এক্সটৰ্চন চলিব না আমি কেনেকৈ এক্সটৰ্চন বুলি ক'ব পাৰিম? হয়, এইটো বৰ্তমান যিটো আমি এজাহাৰখনত পাইছোঁ।